আহক আজি চাদৰৰ পটি কেনেকৈ লগাই চাওঁ। চাদৰৰ পটিখিনি মই এনেদৰে কাটি লৈছোঁ আৰু কাটি লৈ পেলাই চাদৰৰ পটিখিনি ইস্ত্ৰি কৰি ল'ম। মানে বেকা বেকি হ'লে লগাবলৈ অলপ অসুবিধা হয়, সেইকাৰণে য'ত বেকা বেকি হৈ আছে সেইখিনি মই ইস্ত্ৰি কৰি লৈছোঁ। এতিয়া পাৰিকেইটা মিলাই লৈছোঁ। আগকেইটা মানে ফুলকেইটা একেটা পালে মূৰ কৰি থকা হ'ব লাগিব, নহ'লে দুফালে দুটা মুখ কৰি থকা হ'লে দেখিবলৈও বেয়া লাগে। এইফালে ধুনীয়াকৈ মিলাই লৈছোঁ আগকেইটা, আৰু এতিয়া এইফালে চিলাই দিম। গোটেইকেইটাকে চিলাই ল'লোঁ, একেলগে চিলাই ল'লোঁ মই গোটেইকেইটা। এতিয়া চাদৰখন বাৰী লৈ এনেদৰে আগটো মুটুকাই লৈ সমান কৰি ছাইডটো এনেকৈ নখেৰে মোহাৰি দিব। দেখিছেনে মই কেনেকৈ মোহাৰি দিছোঁ, তেতিয়া মানে সমান হৈ যায় আৰু চিলাবলৈ ভাল হয়। নহ'লে মেচিনটোৰ পাৰটোতো এনেকৈ মাৰি ল'ব পাৰে, তেতিয়াও সমান হৈ যায়। আঙুলিৰে ছাইডকেইটা যিমানটো ৰ'লকৈ প্ৰয়োজন হয় সিমানখিনিলৈকে তেনেদৰে মোহাৰি ল'ব লাগে। মই দেখিছেনে মোহাৰি লৈছোঁ। এটা চাইডে চিলাই হৈ গ'ল। এতিয়া পাৰিটো ইটো পাৰে সমানকৈ মূৰটো ওপৰৰ ফালে মুটুকাই লৈ সোমাই দিলোঁ। ইফালে ছাইডলৈ সিফালে সমানকৈ মোহাৰি ল'ব লাগে আঙুলিৰে। চাদৰখন চিলাওঁতে মন কৰিব যাতে চাদৰখন কেনিওফালে মানে ঢিলা হৈ নাথাকে। যদি ঢিলা হৈ থাকে তেনেহ'লে চাদৰখন ল'বলৈ বা ঘূৰি থাকিব পিছত পিন্ধোতে। সিহঁতে এনেদৰে টানি টানি যাব লাগে হাতখনে। মোৰ এটা ছাইড চিলাই হৈ গ'ল। ইটো চাইডে চিলাই হৈ গ'ল আৰু এইফালে আগকেইটা মাৰি লৈছোঁ। আগকেইটা মাৰোঁতে এইফালে তলফালে এনেকৈ মুটুকাই দিব, আৰু এবাৰ মুটুকাই দিলে হৈ যায়। আগকেইটাও মাৰি ল'লোঁ। মোৰ চাদৰ পাৰি লগা হৈয়ে গ'ল বাৰু। মানে কেনেকুৱা দেখিলে জনাব। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। থেংক ইউ।